আসসালামু আলাইকুম। মই আজি আশাৰ ডায়েৰীখনৰ বিষয়ে অলপ আলোচনা কৰিম। আশাৰ ডায়েৰীটো মোৰ বহুত ভাল লাগিছে, কিন্তু দেখা যায় বেছিভাগ আশাই ফিল আপ কৰে, কিছুমান আশাই আকৌ ডায়েৰীটো ফিল আপ নকৰে। কিন্তু মই ডায়েৰীটোত বহুত ভালকৈ চালোঁ। ডায়েৰীটো যদি এজনী আশা বাইদেৱে ফিল আপ কৰে, তেনেহ'লে তাৰ গাঁৱত যিখিনি ডাটাৰ দৰকাৰ সবখিনি আমি এই আশাৰ ডায়েৰীৰ পৰা পাম। সেই গাঁৱত কিমান নৱজাতক আছে, কিমান প্ৰেগনেণ্ট উমেন আছে, কিমান যোগ্য দম্পতি আছে, কিমান শিশু আছে বা 70 বছৰৰ ওপৰত কিমান মানুহ আছে, সকলোখিনি এই ডায়েৰীখনৰ পৰা আমি পাম। গতিকে আশা বাইদেউবিলাকক মই অনুৰোধ কৰিম যাতে সিহঁতৰ ডায়েৰীটো ধুনীয়াকৈ মনোযোগ সহকাৰে ফিল আপ কৰে। তাৰপিছত আৰু এটা বস্তু আছে কেলেণ্ডাৰ। কেলেণ্ডাৰটো আশা বাইদেউসকলৰ কাৰণে বহুত দৰকাৰী হয়, কাৰণ সিহঁতে HbNC ভিজিট কৰে, HbYC ভিজিট কৰে, গৰ্ভৱতীৰ LMPEDD ওলায়। তাৰপিছত বাচ্চাৰ টীকাকৰণৰ সময়ত এই কেলেণ্ডাৰটো বহুত দৰকাৰী হয়। তাৰপিছত পেজটোত আছে আশাৰ ব্যক্তিগত বিৱৰণ, আশাৰ নাম, আশাৰ দেউতাৰ নাম, তাৰপিছত আশা কোনখন গাঁৱত থাকে, তাৰপিছত তাৰ মোবাইল নম্বৰ, তাৰপিছত তাৰ নিযুক্তিৰ তাৰিখ। এইটো মোক বহুত ভাল লাগিছে। নিযুক্তিৰ তাৰিখটো কেতিয়াবা লাগে, কিছুমান আশা বাইদেউ আকৌ পাহৰি যায়। গতিকে ডায়েৰীটো যদি তাই লিখি ৰাখে, সেই যদি কিবা কাৰণত লাগে ডায়েৰীটো চাই তাই কৈ দিব পাৰিব। তাৰপিছত তাৰ পাৰ্চনেল একাউণ্ট নম্বৰ, তাৰপিছত কোনটো বেংকত তাৰ একাউণ্টটো আছে, তাৰপিছত IFSC কোড নম্বৰ, আৰু পিছত আছে কি তাৰ এটা VHSNC যুটীয়া কমিটি থাকে, আৰু সেই কমিটিটোৰ এটা একাউণ্ট থাকে। সেই একাউণ্ট নম্বৰটো ইয়াত ধুনীয়াকৈ লিখিব লাগিব। তাৰপিছত কি হ'ল সাধাৰণ তথ্য, পিছৰ পৃষ্ঠত আছে সাধাৰণ তথ্য। তেওঁ যি ডিপাৰ্টমেণ্টত কাম কৰে তাৰ কিছুমান সাধাৰণ তথ্য তাই ৰাখিব লাগে। যেনেকুৱা ডিষ্ট্ৰিক্টৰ কিছুমান ফোন নম্বৰ তাই ৰাখিব লাগে, আমাৰ DCM ছাৰৰ ফোন নম্বৰ, তাৰপিছত ব্লকৰ কিছুমান ফোন নম্বৰ তাক লাগে। ইয়াত BCM ছাৰৰ ফোন নম্বৰ দিয়া আছে, আশা ছুপাৰভাইজাৰৰ ফোন নম্বৰটো বা নামটো। তাৰপিছত কি কৰিব, নামৰ নাম লিখিব। তাৰপিছত VHSNCৰ সভাপতিৰ নাম, অংগনবাদী কৰ্মীৰ নাম, তাৰপিছত এম্বুলেন্স চালকৰ ফোন নম্বৰ। দৰকাৰী ডাটাখিনি তাই নাম সহকাৰে, ঠিকনা সহকাৰে ফোন নম্বৰ লিখি ৰাখিব। এতিয়া কথা হ'ল স্বাস্থ্য সেৱা সুবিধা থকা কেন্দ্ৰসমূহ। CHCৰ কি লিখিব লাগিব, নাম লিখিব লাগিব, তাৰ গাঁৱৰ পৰা কিমান দূৰত্ব, তাৰপিছত সেই CHCৰ দৰকাৰী ফোন নম্বৰ, তাৰপিছত PHCৰ জিলা পৰ্যায়ৰ ডিষ্ট্ৰিক্ট হস্পিটেলৰ, তাৰপিছত ব্যক্তিগত স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয়ৰ। আৰু এটা দৰকাৰী কথা হ'ল FRU, ফাৰ্ষ্ট ৰেফাৰেল ইউনিট। ইয়াৰো ডাটাখিনি তাই ৰাখিলে ভাল। আৰু এই ডায়েৰীখনত লিখাৰ কাৰণে ঘৰ দিয়া আছে, আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব। তাৰপিছত কি হ'ল, ইয়াত আছে পৰিয়ালৰ বিৱৰণ। পৰিয়ালৰ বিৱৰণ, আশা বাইদেউৰ গাঁৱত কিমান ঘৰ মানুহ আছে, মুঠ পপুলেশ্যন কিমান আছে, মুঠ 0 to 1 year কিমান আছে, 1 to 5 year কিমান আছে। যদি পৰিয়ালৰ বিৱৰণটো ভালকৈ ফিল আপ কৰে, তেনেহ'লে সকলোখিনি ডাটা ইয়াৰ পৰা পাই যাব। ইয়াত নম্বৰ 1 আছে পৰিয়ালৰ মুৰব্বীৰ নাম, তাৰপিছত ঘৰ নম্বৰ আছে, পুৰুষ কেইজন সেইটো ঘৰত, মহিলা কেইজন, 10 বছৰৰ পৰা 19 বছৰৰ ল'ৰা কেইটা, তাৰপিছত ছোৱালী কেইটা, আৰু 0 to 1 year শিশু কেইটা আছে, 1 to 5 year কেইটা আছে, 70 বছৰৰ ওপৰত কেইটা মানুহ আছে, সেইখন ঘৰত যোগ্য দম্পতি কেইজন আছে, সেইখন ঘৰৰ ভিত্তি পেচা কি, কিহৰ ওপৰত সিহঁতে জীৱিকা নিৰ্বাহ কৰে, তাৰপিছত জাতি কি সেইটো লিখিব, পৰিয়ালৰ মাহিলী ইনকাম কিমান সেইটো লিখিব, তাৰপিছত খোৱা পানীৰ ব্যৱস্থা,
সিহঁতে কেনেকুৱা ধৰণৰ পানী খায়, কি ব্যৱস্থাৰে পানী খায় সেইটো তাই লিখিব লাগিব। আৰু এটা দৰকাৰী কথা হ'ল আয়ডিনযুক্ত নিমখ খায় নে নাখায়, হয় নহয় লিখিব লাগিব। পৰিয়ালটোত অনাময় শৌচাগাৰ আছেনে নাই সেইটো হয় নহয় লিখিব। তাৰপিছত কি BPL কাৰ্ডৰ সিহঁতে যোগ্য নেকি, আৰু যদি যোগ্য হয় সিহঁতৰ হাতত BPL কাৰ্ডটো আছে নেকি সেইটো হয় বা নহয় লিখিব। তাৰপিছত কি হ'ল, ইয়াত গৰ্ভৱতীৰ নাম লিখা বা ডাটাখিনি ভৰোৱাৰ দুটা ঘৰ আছে, গৰ্ভৱতী 1 আৰু গৰ্ভৱতী 2, এই দুটা তুলিব পাৰিব। যদি এটা ঘৰত দুজনী গৰ্ভৱতী থাকে তেনেহ'লে সেই ইয়াতেই তুলিব পাৰিব। গৰ্ভৱতীৰ ক্ষেত্ৰত কি দিব, তাৰ বয়স কিমান পাৰা, তাৰপাছত LMPEDD ANC বিলাকৰ ডেটখিনি তুলিব, ফাৰ্ষ্ট ANC, ছেকেণ্ড ANC, থাৰ্ড ANC, ফ'ৰ্থ ANC। তাৰপিছত কি কৰিব, যেতিয়া তাৰ প্ৰসৱ হ'ব প্ৰসৱৰ তাৰিখটো ইয়াত উল্লেখ কৰিব। তাৰপিছত ঘৰত হৈছে নে ইনষ্টিটিউশ্যনত হৈছে সেই কথাটোও ইয়াত উল্লেখ কৰিব। তাৰপিছত বাচ্চাটো লিভ বাৰ্থ নেকি, বাচ্চাটোৰ কিমান ওজন আছিল, আৰু PNC ডেটবিলাকো ইয়াত পিছত তুলিব। যেতিয়া PNC কৰিব তেতিয়া PNC ডেটবিলাক ইয়াত উঠিব। গৰ্ভৱতী 1 যেনেকৈ তুলিব ঠিক গৰ্ভৱতী 2 তেনেকৈ তুলিব। মাত্ৰ এটা ঘৰত যদি এটা গৰ্ভৱতী থাকে নাম্বাৰ 1ত তুলিব, আৰু দুজনী যদি গৰ্ভৱতী থাকে নাম্বাৰ 2ত তুলিব। তাৰপিছত দিয়া আছে বাচ্চাৰ ক্ষেত্ৰত, বাচ্চা এটা দুটা তিনিটা বাচ্চাৰ নাম লিখাৰ জাগা ইয়াত আছে। ইয়াতে কি আছে, বাচ্চা এটা জন্ম হোৱাৰ পিছত কি বেজি পালে, তাৰপিছত 1.5 মাহত, 2.5 মাহত, 3.5 মাহত আৰু 9 মাহত, এনেকৈ মানে ভেকচিনবিলাক কেতিয়া পায় ইয়াত ডেটবিলাক উল্লেখ কৰিব লাগিব। ইয়াতে এটা পৰিয়ালত 3টা শিশুৰ ঘৰ দিয়া আছে। সেইটো ঘৰত যদি এটাই শিশু থাকে তেনেহ'লে নাম্বাৰ 1ত ফিল আপ হ'ব, দুটা যদি থাকে নাম্বাৰ 2ত ফিল আপ হ'ব, 1 2 দুটা হ'ল, আৰু যদি 3টা থাকে নাম্বাৰ 3ত ফিল আপ হ'ব, 1 2 3 এই 3টা। তাৰপিছত এতিয়া ডায়েৰীখনত আকৌ কি আছে, পৰিয়াল পৰিকল্পনাৰ কথা ইয়াত উল্লেখ কৰা আছে। সেই ঘৰখনত কোনোবাই পুৰুষ বন্ধাকৰণ কৰিছে নেকি, যদি কৰিছে সংখ্যা উল্লেখ কৰিব। LS কৰা মহিলা আছে নেকি, যদি আছে তেনেহ'লে ইয়াত LSৰ ঘৰত লিখিব। ICD OCP তাৰপিছত CC অন্তৰা ছায়া ECP এইবিলাক মানে ডাটাখিনি ভৰাব সেইটো ঘৰত যেতিয়া ভিজিট কৰিব যাব। তাৰপিছত কৈছে তলত দিয়া ৰোগত ভুগি থকা ব্যক্তিৰ নাম। যিখন ঘৰত আশা বাইদেউজনী সেই ছাৰ্ভেটো কৰাৰ কাৰণে যাব, সেইটো ঘৰত যদি কোনো ৰোগীয়া মানুহ থাকে তেনেহ'লে সেই ৰোগীয়া মানুহটোৰ নাম লিখিব, বয়স লিখিব, পুৰুষ নে মহিলা সেইটো লিখিব, ৰোগৰ নাম লিখিব, তাৰপিছত কোনটো চিকিৎসালয়ত তেওঁ চিকিৎসা হৈ আছে এইটো লিখিব লাগিব। তাৰপিছত অন্যান্য কোনো যদি ইম্পৰ্টেণ্ট ডাটা থাকে তেনেহ'লে 1 2 3 ইয়াত ঘৰ দিয়া আছে ইয়াত ভৰাব লাগিব। এটা দৰকাৰী কথা হ'ল, আশা বাইদেউজনী যেতিয়া সেইটো ঘৰত যাব তেতিয়া কি কৰিব, পৰিয়ালৰ মুৰব্বীৰ চহী ল'ব ডায়েৰীটোত, আৰু আশা বাইদেউজনী নিজেও চহী কৰিব। ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 12টা ঘৰ দিয়া আছে। হয়তো মানে সেইটো ঘৰত যিমানবাৰ যাব সিমানবাৰে সেই পৰিয়ালৰ মুৰব্বীৰ চহীখন আনিব। তাৰপিছত এতিয়া কি হয়, গাঁৱৰ বিৱৰণ। যেতিয়া আশা বাইদেউ ছাৰ্ভেখিনি হৈ যাব, ছাৰ্ভেখিনি হৈ গ'ল, পৰিয়ালৰ বিৱৰণখিনি তাই ফিল আপ কৰিলে, এতিয়া কি কৰিব পাৰিব, সেই পৰিয়ালৰ বিৱৰণখিনিৰ পৰা আশা বাইদেউ গাঁৱৰ বিৱৰণীটো তুলিব পাৰিব। এতিয়া পৰিয়ালৰ মুঠ সংখ্যা মানে টোটাল হাউচ নং কিমান সেইটো গাঁৱত, তাৰপিছত মুঠ জনসংখ্যা কিমান, মুঠ পুৰুষ কিমান, মুঠ মহিলা কিমান, ল'ৰা 10 বছৰৰ পৰা 19 বছৰৰ ভিতৰত কিমান, ছোৱালী কিমান আছে, 0 to 1 year বছৰৰ মানে শিশু কিমান আছে, 1 to 5 yearৰ কিমান শিশু আছে, তাৰপিছত যোগ্য দম্পতি কিমান আছে, অনুসূচিত জাতি অনুসূচিত জনজাতি, তাৰপিছত সাধাৰণ শ্ৰেণীৰ মানুহ, অন্যান্য পিছপৰা শ্ৰেণীৰ মানুহ কিমান আছে সেইটো গাঁৱত সব ডাটাখিনি আশা বাইদেউ ইয়াত কি কৰিব লাগিব, ফিল আপ কৰিব লাগিব। তাৰপিছত উপযুক্ত সমলবোৰত চিহ্নিত কৰক।
ইয়াত নামখিনি দিয়া আছে, হয় নহয় দিয়া আছে, যিটো হ'ব সেইটো ঘৰত ৰাইট চিন দিব লাগিব। এতিয়া ইয়াত কৈছে খোৱা পানীৰ প্ৰধান উৎস। সেই গাঁৱত খোৱা পানীৰ কি কি উৎস? ইয়াত আছে দমকল, কুঁৱা, টেপ বা অন্যান্য। ইয়াত যিটো হ'ব সেই ঘৰবিলাকত আশা বাইদেউজনী টিক চিন দিব। তাৰপিছত সেইটো গাঁৱত বাছৰ ব্যৱস্থা আছে নাই, অন্যান্য যান বাহনৰ সুবিধা যেমন জীপ, টেম্পো, ট্ৰেক্টৰ, গৰু গাড়ী এইবিলাকৰ কোনটোৰ ব্যৱস্থা আছে, যিটো আছে তাতে টিক চিহ্ন দিব। অংগনবাদী কেন্দ্র আছেনে নাই, স্কুল আছেনে নাই, সুলভ মূল্যৰ দোকান আছেনে নাই, এইবিলাক ডাটা আশা বাইদেউজনী ফিল আপ কৰিব লাগিব। তাৰপিছত কি কৈছে, নিজৰ খোৱা পানীৰ উৎস থকা পৰিয়ালৰ সংখ্যা। নিজৰ খোৱা পানীৰ উৎস থকা পৰিয়ালৰ সংখ্যা ইয়াত কৈছে দমকল, কুঁৱা, টেপ, অন্যান্য। কিমানজন মানুহ আছে সেইটো গাঁৱত দমকলৰ পানী খায়, কিমানজন আছে কুঁৱাৰ পানী খায়, কিমানজন আছে টেপৰ পানী খায়, আৰু কিমানজন আছে অন্যান্য ধৰণৰ খায়, এই ডাটাখিনি ইয়াত সোমাব লাগিব। তাৰপিছত অনাময় শৌচালয় থকা পৰিয়ালৰ মুঠ সংখ্যা। অনাময় শৌচালয় থকা পৰিয়াল সেইটো গাঁৱত কিমান আছে, মুঠ সংখ্যাটো ইয়াত আশা বাইদেউজনী লিখিব। ক'ৰ পৰা লিখিব? পৰিয়ালৰ বিৱৰণীৰ চাৰ্ভৰ পৰা আশা বাইদেউজনী ইয়াত সংখ্যাখিনি সোমাব। তাৰপিছত কি কৈছে, তলত দিয়া খোৱা পানীৰ উৎস ব্যৱহাৰ কৰা পৰিয়ালৰ মুঠ সংখ্যা। দমকল, সেইটো গাঁৱত দমকলৰ মানুহ কিমানজনে খায়, সেইটো গাঁৱত কুঁৱাৰ পানী কিমানজন মানুহে খায়, টেপৰ পানী কিমানজন মানুহে খায় বা অন্যান্য কিমানজনে খায়, সেইটো সংখ্যাটো উল্লেখ কৰিব লাগিব। বিজুলীৰ সংযোগ থকা পৰিয়ালৰ মুঠ সংখ্যা। বিজুলীৰ পৰিয়ালৰ মুঠ সংখ্যা কেইটা ইয়াত উল্লেখ কৰিব লাগিব। এইটো হ'ল কি, আমাৰ গাঁৱৰ বিৱৰণী গ'ল। গাঁৱৰ বিৱৰণীটো আমি ক'ৰ পৰা ফিল আপ কৰিম? পৰিয়ালৰ বিৱৰণীৰ পৰা গাঁৱৰ বিৱৰণীটো আমি ফিল আপ কৰিম। এতিয়া আহোঁ গৰ্ভ অৱস্থাৰ বিৱৰণ। গৰ্ভ অৱস্থাৰ বিৱৰণ আমি ক'ত পাম? সেই পৰিয়ালৰ বিৱৰণৰ পৰাই আমি গৰ্ভ অৱস্থাৰ বিৱৰণখিনি পাম। কাৰণ সেইবিলাক ঘৰত পৰিয়ালৰ বিৱৰণীৰ ভিতৰত গৰ্ভৱতীৰ নামো উল্লেখ কৰা আছে বা গৰ্ভৱতীৰ ডাটাখিনি তাতে লিখাৰ ঠাই আছে। এতিয়া ইয়াতে কি কৰিম আমি? ক্ৰমিক নং, ঘৰৰ নং, গৰ্ভৱতী মহিলাৰ নাম, MCTS ID নং লিখিব লাগিব, মহিলাগৰাকীৰ বয়স লিখিব লাগিব, তাৰপিছত LMP EDD ডেট লিখিব লাগিব, ANC বিলাক লিখিব লাগিব, TD1 TD2 ডেটবিলাক দিব, আৰু বুষ্টাৰ ড'জৰো এটা ঘৰ আছে। যদি মহিলাগৰাকী বাচ্চাটো সৰু 3 বছৰৰ ভিতৰত যদি গৰ্ভৱতী হয়, বাচ্চাটোৰ বয়স 3 বছৰ ফুল হোৱা নাই, 3 বছৰৰ তলত আছে, মহিলাগৰাকী আকৌ গৰ্ভৱতী হৈছে, এনে ক্ষেত্ৰত তেওঁ TD1 TD2 দিব নালাগে, বুষ্টাৰ ড'জ দিলেই হৈ যাব। তাৰপিছত IFA টেবলেট লিখাৰ ঘৰ আছে, কিমানটা IFA টেবলেট তাই খালে বা লৈছে, এই ডাটাটো তাতে ৰাখিব। তাৰপিছত গৰ্ভ অৱস্থাৰ বিৱৰণ 2, গৰ্ভ অৱস্থাৰ বিৱৰণ 2ত কেলছিয়ামৰ টেবলেট কেইটা খালে, তাৰপিছত আমি এলবেণ্ডাজল টেবলেট দিওঁ সিহঁতক 400 mg, অনলি 1 টাইম খাব লাগে। তাৰপিছত জননী সুৰক্ষা যোজনাৰ অধীনত তেওঁ পইচাটো পালেনে নাই সেইটো চাব। তাৰপিছত কি কৈছে ইয়াত, আইৰণ সুক্ৰজ দিয়া হৈছে নেকি মহিলাটোক সেইটো চাব। তারপরে জন্মৰ সময়ত উপস্থিত আছিল নে নাই আশা বাইদেউজনী সেইটো চাব। এইবিলাক যেতিয়া আফটাৰ ডেলিভাৰীৰ পিছত ডাটাখিনি ইয়াত সোমাব লাগিব। জন্ম হোৱা প্ৰতিষ্ঠান ঘৰ নে হস্পিটাল, তাৰপিছত জীৱিত বাচ্চা নেকি ষ্টিল বাৰ্থ নে লিভ বাৰ্থ, ইয়াত দিয়া আছে জীৱিত জন্ম হয় নহয়। আপুনি উল্লেখ কৰিব, জীৱিত যদি হয় লিখিব, আৰু যদি জীৱিত নহয় লিখিব। জন্মৰ সময়ত বাচ্চাটোৰ কিমান ওজন আছিল, তাৰপিছত ইয়াত 1 2 3 4 5 6 7 লৈ PNCৰ ঘৰ দিয়া আছে, পষ্ট নেটেল কেয়াৰৰ ঘৰ দিয়া আছে। আমি যে HBNC ভিজিটটো কৰোঁ সেই ডেটবিলাক ইয়াত তুলি দিব লাগিব। তাৰপিছত কি কৰিব লাগিব, যেতিয়া ভিজিটত যাব, ভিজিটত যোৱাৰ পিছত সেইটো ঘৰত গৰ্ভৱতী লিখাৰ পিছত ছিগনেচাৰ ল'ব লাগিব গৰ্ভৱতীজনীৰ। তেনেহ'লেহে আমি বুজিম যে আশা বাইদেউজনী সেইটো ঘৰত গৈছিল, গৈ ডাটাখিনি ফিল আপ কৰিছে আৰু গৰ্ভৱতীৰ পৰা ছিগনেচাৰ আনিছে। তাৰপিছত আৰু এটা দৰকাৰী ডাটা ইয়াতে আছে,
মানে দৰকাৰী ডাটাটো হ'ল উচ্চ সংকটপূৰ্ণ গৰ্ভৱতী মহিলাৰ তালিকা। উচ্চ সংকটপূৰ্ণ গৰ্ভৱতী মহিলাৰ তালিকা, যিটো আমি HRPW বুলি কওঁ, হাই ৰিস্ক প্ৰেগনেণ্ট উমেন। হাই ৰিস্ক প্ৰেগনেণ্ট উমেন, ইয়াতে আমি কি কৰিম, সেই পৰিয়ালৰ বিৱৰণিৰ পৰাই, গৰ্ভৱতীৰ নামখিনিৰ পৰাই আমি তুলিব পাৰিম। গৰ্ভৱতী মহিলাৰ নাম ইয়াত লিখিম, LMPEDD লিখিম, তাইৰ ব্লাড গ্ৰুপ কি আছিল সেইটো লিখিম। তাৰপিছত অধিক ৰক্তহীনতাত ভুগি আছে নেকি, অৰ্থাৎ হিমোগ্লোবিনৰ পৰিমাণ 7 গ্ৰামৰ তলত আছে নেকি, ইয়াত অনলি হয় আৰু নহয় লিখিব। তাৰপিছত গৰ্ভৱতী মহিলাৰ অধিক ৰক্তচাপ নেকি, হয় নহয় লিখিব। তাৰপিছত অন্যান্য গৰ্ভাৱস্থা সম্পৰ্কীয় জটিলতা, তাৰ কিবা জটিলতা আছে নেকি ইয়াত উল্লেখ কৰিব। তাৰপিছত PHC, FRU বা জিলা চিকিৎসালয়ত ৰেফাৰ কৰা হৈছে নেকি, প্ৰাইমেৰী হেল্থ চেণ্টাৰত বা ফাৰ্ষ্ট ৰেফাৰেল ইউনিটত বা ডিষ্ট্ৰিক্ট হস্পিটেলত তাক ৰেফাৰ কৰা হৈছে নেকি, আৰু ৰেফাৰ কৰাৰ তাৰিখ। তাৰপিছত আশা লগত আছে, হয় নহয়। আশা বাইদেউজনী তাৰ লগত যদি ৰেফাৰ কৰিছে, তাৰ লগত আছে নাই সেই ডাটাটো বিচাৰিছে, মানে আশা বাইদেউজনী তাতে লিখি ৰাখিব লাগিব। তাৰপিছত এতিয়া কি হ'ল, নৱজাতকৰ প্ৰতি ল'বলগীয়া সাৱধানতা। পেজ 1, নৱজাতকৰ প্ৰতি ল'বলগীয়া সাৱধানতা। ইয়াত কি লিখিব, নৱজাতকৰ ডাটাখিনিও আমি সেই পৰিয়ালৰ বিৱৰণিৰ পৰা পাম। তাতে শিশুসকলৰ নাম্বাৰ 1, 2, 3 ঘৰটো দিয়া আছে যে, তাৰ পৰা সেই কোনটো বাচ্চা হয় ইয়াত লিখিম। মাকৰ নাম লিখিম, জন্মৰ তাৰিখ, পুৰুষ নে মহিলা, জন্মৰ পঞ্জীয়ন হয় নহয়, তাৰপিছত অতিৰিক্ত স্তনপান হয় নহয়, এই ডাটাখিনি ইয়াতে লিখিব। তাৰপিছত যদি হস্পিটেলত ডেলিভাৰী হয়, OPV 0 পালি, হেপাটাইটিছ B, BCG, ইয়াত তাৰিখ উল্লেখ কৰিব দিছে, এইবিলাক কোন তাৰিখত দিলে সেইটো উল্লেখ কৰিব দিছে। তাৰপিছত বাচ্চা যেতিয়া 1.5 মাহ বয়স হ'ব, তেতিয়া কি পাব, OPV 1, পেণ্টাভেলেন 1, ৰোটা ভাইৰাছ 1, তাৰপিছত কি হ'ব, IPV 1, তাৰপিছত PCV 1। নৱজাতকৰ প্ৰতি ল'বলগীয়া সাৱধানতা 2, ইয়াত আছে মাকৰ নাম, আৰু বাচ্চাটো যেতিয়া 2.5 মাহ পাব তেতিয়া কি কৰিব, আৰু এটা ভেকচিন দিব লাগিব। তাত কি কি ভেকচিন পাব, OPV 2, পেণ্টাভেলেন 2, ৰোটা 2। ওজন ল'ব লাগিব 3 মাহত, 3 মাহ পূৰ্ণ হ'লে ওজন ল'ব লাগিব। তাৰপিছত 3.5 মাহত কি কৰিব লাগিব, আকৌ বাচ্চাটো ভেকচিন পাব। কি কি পাব, OPV 3, পেণ্টাভেলেন 3, ৰোটা 3, IPV 2 আৰু PCV 2। আৰু যেতিয়া বাচ্চাটো 9 মাহ পূৰ্ণ হ'ব, তেতিয়া MR1, JE1, ভিটামিন A সলিউশ্যন আৰু PCV বুষ্টাৰ ড'জ এইবিলাক পাব। আমি আশা বাইদেউক কি শিকাই দিম, ইয়াত তাৰিখবিলাক লিখাৰ কাৰণে শিকাই দিম। তাৰিখবিলাক ইয়াত লিখিব লাগিব। তাৰপিছত কি, এটা ধুনীয়া কথা হ'ল, নৱজাতকক যেতিয়া ভিজিট কৰিব, ভিজিট কৰাৰ পিছত ধুনীয়াকৈ ডাটাখিনি লিখি ৰাখিব। ইয়াতে কি কৈছে, ঘৰত ল'বলগীয়া নৱজাতক শিশুৰ যতন, HBNC দিয়া আছে। ঘৰত ল'বলগীয়া নৱজাতক শিশুৰ যতন, HBNC। HBNCৰ ঘৰখিনি ইয়াতেই দিয়া আছে। গতিকে আশা বাইদেউখিনি যদি মনোযোগ সহকাৰে ফিল-আপ কৰে, তেনেহ'লে HBNCৰ হিচাপ লৈ আমাৰ কোনো প্ৰব্লেম নহ'ব। গতিকে মই মোৰ আশা বাইদেউখিনিক অনুৰোধ কৰিম, ইয়াত কি কি ডাটা বিচাৰিছে, ডাটাখিনি যাতে ফিল-আপ কৰে। ইয়াতে কি কৈছে, প্ৰথমে মাকৰ নাম লিখিব, তাৰপিছত MCTS ID লিখিব, তাৰপিছত প্ৰথম দিন, দ্বিতীয় দিন, তৃতীয় দিন, চতুৰ্থ দিন, এনেকৈ 42 দিন লৈ
যিহেতু 7টা ভিজিট কৰিব আৰু যদি হস্পিটেলত হয় 6টা ভিজিট কৰিব। সেই ভিজিটৰ ডেটবিলাক ইয়াত সিহঁতে উল্লেখ কৰিব। লগতে ওজন কিমান আছে, তাৰপিছত উষ্ণতা কিমান আছে, ওজনটো লিখিব কিলোগ্ৰামত আৰু উষ্ণতাটা লিখিব ফাৰেনহাইটত। এনেকৈ ডাটাখিনি সিহঁতে ইয়াত ৰাখিব, HbA1c ডাটাখিনি ৰাখিব। তাৰপিছত কি হ'ল, SNCU স্পেচিয়েল নিউবৰ্ণ কেয়াৰ ইউনিট। স্পেচিয়েল নিউবৰ্ণ কেয়াৰ ইউনিটত বাচ্চাটোক যেতিয়া ভৰ্তি কৰা হয়, তাৰ পৰা যেতিয়া ঘৰত আহে, ঘৰত আহিলে বাচ্চাটোক আশাই আকৌ ভিজিট কৰিব লাগে। আশাই 42 দিনলৈ ভিজিট কৰিব। 42 দিন পাৰ হোৱাৰ পিছত আকৌ 3 মাহত এটা ভিজিট কৰিব লাগিব, 6 মাহত কৰিব লাগিব, 9 মাহত কৰিব লাগিব, 12 মাহত কৰিব লাগিব। তাৰপিছত শিশুটোৰ স্বাস্থ্যৰ ঘৰ উল্লেখ আছে, ইয়াত শিশুটো কেনেকুৱা অৱস্থাত আছে সেইটো লিখিব। তাৰপিছত কি কৰিব, মাকৰ চহী ল'ব আৰু আশা পৰিদৰ্শকৰ চহী মানে ইয়াত ল'ব লাগিব। আশা ছুপাৰভাইজাৰৰ চহীটো ইয়াত ল'ব লাগিব। আৰু এটা ডাটা আছে ইয়াত 0 to 5 ইয়াৰৰ শিশুৰ মানে ল'বলগীয়া সাৱধানতা। 0 to 5 ইয়াৰৰ শিশুৰ ল'বলগীয়া সাৱধানতা, সেইটো শিশুটোৰ নাম, বয়স, লিংগ, তাৰপিছত প্ৰথম বাৰ্ষিক ড'জৰ তাৰিখ, দ্বিতীয় বাৰ্ষিক ড'জৰ তাৰিখ, তাৰপিছত ইয়াত যিখিনি ঘৰ আছে আশা বাইদেউ ধুনীয়াকৈ ফিল আপ কৰিব লাগিব। ধুনীয়াকৈ ফিল আপ কৰাৰ পিছত কি কৰিব, ক্ৰমিক নং আছে, তাৰপিছত আশা বাইদেউজনী নিজে এটেণ্ড আছিল নে নাই সেইটো উল্লেখ কৰিব লাগিব। তাৰপিছত কিমান সময়লৈ এই মিটিংটো চলি আছিল সেইটো ইয়াত লিখিব লাগিব। তাৰপিছত অংগনবাদী কৰ্মীজনী উপস্থিত আছিল নে নাই, তাৰপিছত সেইটো অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল নে নাই। ইয়াত কি কৈছে, গৰ্ভৱতী মহিলা কিমানজন আশা বাইদেউজনীৰ দ্বাৰা আহিছিল, 0 to 1 ইয়াৰৰ শিশু কিমানটা আহিছিল, 1 to 5 ইয়াৰৰ কিমানটা আহিছিল, তাৰপিছত 10 বছৰৰ পৰা 19 বছৰৰ ছোৱালী কেইজনী আহিছিল VHNDৰ দিনা। এইখিনি মানে গোটেইখিনি ডাটাটো আশা বাইদেউ ফিল আপ কৰিব লাগিব। ফিল আপ কৰি ৰাখিব লাগিব। যিদিনা তাৰ গাঁৱত VHND মিটিং হয়, সেই ডাটাবিলাক ফিল আপ কৰি ৰাখিলে আমি তাৰ পৰা মানে লাভৱান হ'ম। কাৰণ ডাটাখিনি থাকিলে আমাৰ বহুত ভাল। কেতিয়াবা ডাটাখিনি লাগে, আমি যেতিয়া PHCত মাহৰ পিছত হিচাপখিনি দিব লাগে তেতিয়া এই ডাটাবিলাক লাগে। তাৰপিছত কি কৈছে, গ্ৰাম্য আৰু স্বাস্থ্য অনাময় সমিতি VHSNC কমিটিৰ কথা ইয়াত উল্লেখ কৰিছে। VHSNCৰ ইয়াতে ক্ৰমিক নম্বৰ লিখিব লাগিব, মিটিংটো কেতিয়া হৈছিল তাৰিখ দিব, মুঠ সদস্যৰ সংখ্যা, কিমানজন উপস্থিত আছিল, তাৰপিছত সভাৰ বিষয়, কি পাৰ্পছত সভাখন পতা হ'ল সেই পাৰ্পছবিলাক ইয়াত উল্লেখ কৰিব লাগিব। সভাৰ শেষত লোৱা সিদ্ধান্ত, সকলোৱে মিলি সভাটোৰ শেষত কি সিদ্ধান্ত ল'লে সেইটো উল্লেখ কৰিব লাগিব। কামটোৰভাৱে নিৰ্ধাৰিত দায়িত্বশীল ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব। বাকী থকা হিচাপ নিকাচবিলাক ইয়াত লিখি ৰাখিব লাগিব। মুঠ কথা সম্পূৰ্ণখিনি বস্তু ইয়াতে আহিব। তাৰপিছত আৰু এটা কি আছে, ডাটা ধুনীয়াকৈ দিয়া আছে পৰিয়াল পৰিকল্পনাৰ বিৱৰণ। সেই গাঁৱটোত পৰিয়াল পৰিকল্পনা মানে কিমানজনে স্থায়ী মেথড ইউজ কৰিছে, কিমানজন টেম্পৰাৰী মেথড ইউজ কৰি আছে, সিহঁতৰ নামখিনি ইয়াত উঠিব। আমি এতিয়া টেম্পৰাৰী মেথডৰ ভিতৰত অন্তৰা বহুতেই দি আছে, তাৰপিছত IUCD বহুতেই দি আছে, এইবিলাক উল্লেখ কৰিব লাগিব আৰু ডাটাখিনি মেইনটেইন কৰিব লাগিব। তাৰপিছত আৰু এটা পেজত কি দিয়া আছে, গৰ্ভপাত, আৰু গৰ্ভপাতৰ পিছত যে IUCD লগাই দিয়ে সেই ডাটাখিনি ইয়াত উল্লেখ কৰিব। তাইৰ গাঁৱত কিমানটা এনেকুৱা কেছ আছে বা ওলালে সেই ডাটাখিনি ইয়াত ৰাখিব লাগিব। মুঠ কথা আজি মই এই ডায়েৰীখনৰ বিষয়ে যিখিনি পাৰোঁ চেষ্টা কৰিলোঁ। ইমান কঠিন নহয়, তথাপি ভাবিলোঁ অলপ আশা বাইদেউখিনিৰ লগত অলপ আলোচনা কৰোঁ, সিহঁতে মানে অলপ শুনিলে আগ্ৰহ জন্মিব। সেইকাৰণে মই এই ডায়েৰীখনৰ বিষয়ে অলপ আলোচনা কৰিলোঁ। মই আশা ৰাখিলোঁ যিখিনি আশা বাইদেউ ইতিমধ্যে ডায়েৰীটো ফিল আপ কৰিছে সিহঁতক মই বহুত বহুত ধন্যবাদ জনাওঁ।
আৰু যিসকল আশা বাইদেউ ফিল আপ কৰা নাই সিহঁতে যাতে আজিৰ পৰাই এই ডায়েৰীটো ফিল আপ কৰা ষ্টাৰ্ট কৰি দিয়ে। আজি মই এইখিনি কৈ সামৰণি মাৰিলোঁ। ধন্যবাদ।